যেতিয়া আমি দোকানৰ মোবাইল কিনিবলৈ যাওঁ তেতিয়া আমি বেছি মেগাপিক্সেল থকা মোবাইল কিনিবলৈ চেষ্টা কৰোঁ কিন্তু আপুনি জানেনে মেগাপিক্সেল কি আৰু ইয়াৰ প্ৰয়োজন কি যদি নাজানে মই আজি আপোনালোকক মেগাপিক্সেল কি আৰু ইয়াৰ প্ৰয়োজন কি ক'বলৈ গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো অল কৰি থবলৈ নাপাহৰিব তাৰ আগতে আমি জানিব লাগিব পিক্সেল কি এটা কেমেৰাত সেন্সৰ লগোৱা থাকে আৰু সেন্সৰটো বহুতো সৰু সৰু পিক্সেল থাকে এই পিক্সেলবোৰে লাইট কালাৰ আদি কেপচাৰ কৰিব পাৰে যেতিয়া আমি ফটো উঠাওঁ তেতিয়া প্ৰতিটো পিক্সেলে লাইট কালাৰ আদিবোৰ কেপচাৰ কৰে আৰু তেনেকৈ গোটেইবোৰ পিক্সেল মিলাই এখন ফটো পোৱা যায় যিমানে বেছি পিক্সেল হয় সিমানে ফটোখনৰ কোৱালিটি ভাল হয় মানে জুম কৰি চালেও ফটোখনত থকা সৰু সৰু বস্তুবোৰকো ভালদৰে দেখা পোৱা যায় কাৰণ পিক্সেল বহাৰ লগে লগে প্ৰতিটো পিক্সেলে সৰু সৰু বস্তুবোৰক কেপচাৰ কৰিব পাৰে মেগাপিক্সেলক আমি মিলিয়ন পিক্সেল বুলিও ক'ব পাৰোঁ 1 মেগাপিক্সেল মানে তাত 10 লাখ পিক্সেল থকা বুজায় 1 মেগাপিক্সেলৰ ৰিজল্যুশ্যন 1152x864 হয় মানে সেন্সৰটো 1152 পিক্সেল দীঘল হয় আৰু 864 পিক্সেল বহল হয় আৰু যেতিয়া 1152x864 কৰি দিয়ে তেতিয়া 10 লাখ পিক্সেলৰ এখন ফটো পোৱা যায় তেনেকৈ 2 মেগাপিক্সেল কেমেৰাত 1600x1200 হ'ব আৰু পূৰণ কৰিলে 2 মিলিয়ন বা 20 লাখ পিক্সেল পোৱা যাব এনেকৈয়ে মেগাপিক্সেল বাঢ়ি যোৱা মানে সেন্সৰত পিক্সেলৰ সংখ্যা বাঢ়ি যোৱা বুজায় মানে ধৰক একে সমান সেন্সৰৰ 8 মেগাপিক্সেল আৰু 12 মেগাপিক্সেলৰ মোবাইলৰ কেমেৰা যদি তুলনা কৰা যায় তেন্তে আপুনি ফটো দুখন পাই একে দেখিব কিয়নো সেন্সৰত মেগাপিক্সেলবোৰ সৰু কৰিহে 12 কৰি দিছে কিন্তু যদি মেগাপিক্সেল বহাৰ লগে লগে সেন্সৰৰ সাইজো বাঢ়ে তেতিয়াহে ফটোৰ কোৱালিটি ইমপ্ৰুভ হয় মোবাইলে 10864 মেগাপিক্সেল কেমেৰা ফটোতকৈ DSLR 24 মেগাপিক্সেল ফটো ভাল হয় মেগাপিক্সেল কম হোৱা পাছতো ফটো ভাল হোৱা মেইন ৰিজনটো হৈছে DSLR ইমেজ সেন্সৰৰ পাৰ্থক্য মানে নৰ্মেলি মোবাইল ফোনৰ ইমেজ সেন্সৰৰ তুলনাত DSLR ইমেজ সেন্সৰটো 3000 গুণ ডাঙৰ হয় যাৰ বাবে ইয়াত সেন্সৰৰ মাজেৰে বেছি পোহৰ পাছ হ'ব পাৰে আৰু বেছি ডিটেইলছত ফটোখন ক্লিক কৰিব পাৰে মানে কেমেৰা এটা মেগাপিক্সেল বহাৰ লগে লগে তাৰ সেন্সৰ সাইজো বাঢ়িলে কেমেৰাটো ফটোখন ভাল হয়